হয় কথাটো। ও গৌরব, ও ভাইয়া খানা রেডি বল। হয় নেকি? বল ভাইয়াত খানাটো আগতে খাই লওঁ, নহ'লে ঠাণ্ডা হৈ যাব। বল 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 তহঁতে যাচোন। অ মন, ভাইহঁতক খানা জাগালৈ লৈ যাচোন। পিছে খানাটো কোনে বনাইছে? আমাৰ চানি দাই। ঠিকে আছে, কেনেকৈ বনাইছে খাই চালে গম পাবা দিয়া। ঠিকেই কৈছা দিয়া তুমি। অ মন, ভাইহঁতক খানা জাগালৈ লৈ যাচোন। দে হ'ব দে, ব'লা ভাইহাত। তই মই যাই আছো যা। দে হ'ব দে। অ ভাই, মোৰ এটা টেনশ্যন হৈছে বে। কি? বেলেগৰ কথা ইমান টেনশ্যন লোৱা নাই, কিন্তু এই জুনিয়ৰ চানি দেউলে ডিম্পু বৰুৱা অহা কথাটোক লৈ বৰ চিৰিয়াছলি লৈছে। সি যদি গম পায় যে মই ডিম্পু বৰুৱা অহা কথাটো মিছাকৈ কৈছোঁ, সিদিনাখন মোক মাৰ্ডাৰ কৰি দিবহে। সেইটো কথা পিছত দেখা যাব। ব'ল এতিয়া, চলিহঁতে আমাক লাগে বাট চাই আছে। বল নহ'লে। এতে খাবা ধৰিলি দেখোন। হাত দে আগে যাতে। হে, এই মনেও খাবা ধৰিলি দেখোন। ই বেটাই খাই মল। বাদ দে তাৰ কথা। এই চানিদা কৈ? সেইটো বৰ ফূৰ্তিত আছে দেখোন। এৰ ফূৰ্তি মোৰ দুখ। এৰ ফূৰ্তি যেনে এৰ খঙো সেনে। কি কৰোঁ মই? মোৰ আজি ভাত ভিতৰত নাযায় দে ভাই। মই তোক এটা কথা কওঁ, সকলোৱে প্ৰথমতে ভাতকেইটা খাই লওক, আৰু তই লাষ্টত সকলো সঁচা কথা কৈ দিবি। ভয় লাগে এখন মোৰ। আজি উৰুকাৰ কথা, খং নকৰে যা। সঁচাই না, মোৰ নাম ভৰি থাকিলে ক'ব দিছে দেখোন। এহঁতে ভাত খাওঁ হ'লে কিজানি। ভাই সিফালে নুঠো, খালো দে পেট ভৰে। ধন খাইছা? খালো দে। আৰু এই গৰমৰ কি হৈছে? ই কিয় কপি আছে? সেইগিলা বাদ দে। হ'ব দে, বাদ দিলো দে। ভাত আঞ্জা মজা বনাইছে। মই যদি আজিৰ খানাটো ঘৰত খালো হয়, মই পস্তালো হয়। ইমান টেষ্টি হৈছে মানে মই কি ক'ম, ক'বাৰ উপায় নাই, মানে জাগাই নাই ক'বা। মই নকৈছিলো? চানিদা মানে চানিদায়ে। ঠিকেই কৈছা তুমি। আৰু বাকী চলিগিলা ক'ত গেল? দীপাংকৰ দীপ ক'ত গেল তাহাত? তাহাঁতৰ বোলে হাগা লাগছে। দুইটাৰে একেলগে হাগা লাগছে নেকি? নহয় চা, দীপাংকৰে দীপৰ বাইকত আহিছে। সিটো এই ৰাতি একেলগে ঘৰত যাব নোৱাৰে, তাৰ কাৰণে দীপেও যাব লগা হ'ল। ভাই ৰাতি হৈছে, আমিও যাওঁ দে নহ'লে। যাবি নেকি? ভাই যাও দে, খানাটো কিন্তু একদম মজা হৈছে মানে কি কম। দে ভাই যাই থাকো দে। যা নহ'লি, বেয়া চেয়া নাপাবি আৰু। হেই কি বেয়া পাম? দে যাওঁ দে, বাই বাই বাই। গৌৰৱ, কৈ ডিম্পু বৰুৱা। ভাই মই তোক এটা কথা কওঁ। কোন গৌৰৱ? ডিম্পুলে যদি আজি নাহে, মই তোৰ এনেকুৱা অৱস্থা কৰিম, তই মনত ৰাখিবি। তই ভাবিব নোৱাৰ মই কি কৰিম তোৰ লগত, গম পালি? এবাৰ চেছ যা। দে, কি ক'ব খুজিছ ক? মন, গৌৰৱ আজি মৰিল। ঠিকেই কৈছ। প্ৰভু বচাই লোৱা মোক আজি। গৌৰৱ, ফোন কৰ ডিম্পু দাক আৰু সোধ ক'ত আছে এতিয়া আৰু কেতিয়া আহিব। সোধ চানিদা। চানিদা, তেওঁৰ আহাত বোলে 2 বাজি যাব। হয় নেকি? একো নাই দে, ৰখিম মই বাৰু, টেনশ্যন নাই, কিন্তু আহিবই লাগিব তেওঁ, গম পালি? আহিব দে চানিদা, টেনশ্যন ল'ব নালাগে। ভাই এতিয়া মই কি কৰোঁ? শুন, মই তোক এটা বৃদ্ধি দিওঁ, কিন্তু তই মোক 100 টকা দিব লাগিব। 100 কি ভাই, 200 ল, কিন্তু মোক বচা।
শুন ফুচ 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 মজা বুদ্ধি দিছ বে ৰ মই ঘৰৰ পৰা আহোঁ অ' গৌৰৱ ই কিয় গ'ল ঘৰত পিছত কৈ আছো ৰ দে হ'ব দে অ গৌৰৱ এই কনে ক'ত গেল খানা নাখায় নেকি সি? তাৰ হাগা লাগছে ৰ হাগবা গৈছে অ ঠিকে আছে দে অ' ভাই আহিলোঁ দে যা ষ্টাৰ্ট কৰ অ' চনিদা আমি ভাতকেইটা খাই লওঁ দে নহ'লি কিন্তু ডিম্পু দা তেওঁ আহি পোৱাৰ পিছত খাব দে লাগে তই ডিম্পু দা অহাৰ পিছত আৰু তেওঁৰ লগত আৰু এবাৰ খাবি ঠিকেই কৈছে কনে দে তে খাওঁ আমি অ' বল তই ক'ত যাবই খাবা তই খাৱা নাই তেতিয়া চলিলা লাগে হয় দেই পাগল নেকি ই অ' পাহৰিছোঁ যা মই যা তহঁতে যা অ চলিহাত মই ভাত বাঢ়িছো গৈ আছো বল খানা মজা হৈছে কিন্তু একদম চালিয়া হৈছে আৰে মই বনাইছো চালিয়া নবনা অ চলিহাত মই দেখোন মাথাটো ঘূৰাব দিছো মোৰ কি হৈছে বে অ' চানিদা কি হ'ল আপোনাৰ অ' ভাই কি হ'ল চাচোন মৰিল নেকি চানিদা মৰা নাই দে বেহুচ হৈছে সি ৰাতিপুৱাক লাগি এনেকৈ ঘুমাই থাকবি থেংক ইউ ভাই তই মোৰ আচল দোস্ত কি মানে কি হৈছে এইগিলা মই একো বুজি পোৱা নাই শুন এই চানিদাই ডিম্পু বৰুৱা নাহো বুলি গম পালি তোৰ গৌৰৱক মাৰ্ডাৰ মানে আধা মৰাটো কৰিলে হয় সেইকাৰণে মই চানিদাৰ মাংসৰ আঞ্জাৰ বাতিটোত শ্লিপিং টেবলেট 2টা মিলাই দিছোঁ কাৰণ মই জানো যে চানিদাৰ দৰে মানুহ এটাৰ এটা টেবলেটেৰে একো কাম নাহে কিন্তু টেবলেট ক'ত পালি দে ৰাতি আমাৰ পেহা ডাক্তৰ না নাই পেহাৰ ঘৰৰ পৰা চুৰ কৰি আনিছোঁ মোৰ দোস্তৰ কাৰণে ঠিকে আছে দে গৌৰৱ ভাই তই মোক আজিৰ পৰা এটা প্ৰমিছ কৰ যে তই কেতিয়াও মিছা কথা নক কাৰণ এটা মিছা কথা ক'বৰ কাৰণে 1000টা মিছা কথা ক'বলগীয়া হয় ভাই তই ঠিকেই কৈছ মই জীৱনত কেতিয়াও মিছা কথা নকওঁ আৰু বন্ধুসকল তোমালোকৰ জীৱনত মিছা কথা নকবা কাৰণ এটা মিছা কথাৰ কাৰণে 1000টা মিছা কথা ক'বলগীয়া হয় হয় বন্ধুসকল হয় ভাইহঁত এক ৰুমেটি লৈ যাওঁ নহ'লে ৰাতিপুৱাক লাগে এটি কৰি থাকিব এক নিবা পাম না আমি ৰুমত লাগে নিমযোৱা কিবাকে যো কলজাৰ ভাই ভনীহাত দেৰিকৈ হ'লেও হেপী মাঘ বিহু আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব আমি যেতিয়া এনেকুৱা ভিডিঅ' আপলোড দিওঁ তেতিয়া আপোনালোকে প্ৰথমতে পাব দিয়ক ধন্যবাদ কলজাৰ ভাই ভনীহাত ইয়াক আমি লৈ যাওঁ দিয়ক না কি বাপৰে ইয়াৰ কি ওজন মই দিওঁ